মই এইখিনি কথাই ক'ব বিচাৰিছোঁ যে ৰাইজ আজি সজাগ হৈছে আৰু সজাগ হোৱাৰ কাৰণে আমি কোকৰাঝাৰ জিলাৰ আমাৰ শ্ৰীৰামপুৰ জমদুৱাৰৰ পৰা আৰম্ভ কৰি আমাৰ চিৰাং বাক্সা ওদালগুৰি জিলাৰ যিটো ৫ নং চেৰফাং সমষ্টি লাষ্ট সমষ্টিলৈকে আমি এটাই ঢৌ দেখা পাইছোঁ, সেইটো হ'ল পৰিৱৰ্তনৰ ঢৌ। এটা উঠিছে যিহেতু পাব্লিক ৰাইজ দৈনন্দিন আমাৰ UPPL দলত এতিয়া যোগদান কৰি আছে আৰু আপোনালোকে আজি চাইছে যে এটা বৃহৎ জনসংখ্যাৰ এটা আমাৰ ৰাইজে আজি বৃহৎ জনসংখ্যা নাম্বাৰত এটা যোগদান কৰিলে। আজি যোগদান কৰ্মসূচী হ'ল আৰু মই এইখিনি কথা ক'ব বিচাৰিছোঁ যে ৰাইজক ঠগোৱা দিন এতিয়া গ'ল আৰু সেইটো নাই আৰু সেইকাৰণে ৰাইজে আজি যিটো পৰিৱৰ্তন বিচাৰিছে এইটোৱে নিশ্চিত কৰিছে যে ইয়াত চৰকাৰতো পৰিৱৰ্তন আহিব আৰু এইটোৱে নিশ্চিত কৰিছে যে এইবাৰ আৰু BPFৰ যিটো দুৰ্নীতি চৰকাৰ সেইটো আৰু কেতিয়াও চৰকাৰ গঠন কৰিব নোৱাৰিব। এইবাৰ এইখিনি কথা নিশ্চিত যে UPPL দলে চৰকাৰ গঠন কৰিব আৰু ইয়াত কোনো ডাউট নাই আৰু মই বিশেষকৈ এইখিনি কথাই মই ৰাইজক জনাব বিচাৰিছোঁ যিবিলাকে এতিয়ালৈকে আমাৰ UPPL দলক যোগদান দিয়া নাই যে আপোনালোকে আহক, UPPL দলক আপোনালোকে সমৰ্থন জনাওক, কাৰণ UPPL দলৰ যি নীতি আদৰ্শ, UPPL দলৰ যিটো চিন্তাধাৰা সকলো জাতি জনগোষ্ঠীক সমান চকুৰে চাই উইথ ডিগনিটি উইথ অনাৰ তেখেতসকলৰ কাৰণে চিন্তা কৰিছে UPPL দলে আৰু আপোনালোকৰ সকলো পৰিয়ালৰ কাৰণে চিন্তা কৰিছে। সেইকাৰণে আপোনালোকে আহক, যোগদান কৰক, UPPL দলক সমৰ্থন কৰক। চৰকাৰ বনোৱাত আপোনালোকৰ যাতে হাত থাকে, আপোনালোকৰ যাতে কণ্ট্ৰিবিউশ্যন থাকে, যাতে যেতিয়া UPPL দলে চৰকাৰ গঠন কৰিব তেতিয়া যাতে আপোনালোকে গৌৰৱ কৰিব পাৰিব যে ময়ো এই চৰকাৰৰ এটা অংশ হওঁ। আৰু UPPL দলৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আমি UPPL দলৰ চৰকাৰ গঠন হোৱাৰ পিছত যিখিনি উন্নতিমূলক কাম আহিব, যিখিনি সুবিধা আহিব, আমি কোনো কাকো আমি বঞ্চিত নকৰোঁ। আমাক ছাপোৰ্ট কৰক নকৰক, আমি যিমানখিনি মানুহ আছে, ৰাইজ আছে, আমাৰ বিটিআৰবাসী আছে, সকলোকে আমি সমান চকুৰে চাম, সকলোৰ সমান উন্নতিৰ কাৰণে আমি চিন্তা কৰিম আৰু কোনেও যাতে বঞ্চিত হৈ নাথাকে। 17 বছৰত যিমান বঞ্চিত হৈ থাকিলে কোনেও যাতে বঞ্চিত হৈ নাথাকে, সকলোৱে যাতে গম পায় যে গুড গভাৰ্নেন্সটো কি, ভাল চৰকাৰ কি, সেইটো যাতে সকলোৱে গম পায় আৰু UPPL সেই আদৰ্শ, সেই মডেলটো আমাক দেখুৱাব যে এটা ভাল চৰকাৰ কি হয়, গুড গভাৰ্নেন্স কি হয়। সেইটো UPPL চৰকাৰ গঠন কৰাৰ পিছত নিশ্চয় সকলোৱে দেখা পাব, এইটোৰ প্ৰমাণ পাব। এইখন জাগাৰ নাম আমাৰ হলদিবাৰী, বুঢ়াচৰা। এইখিনিত আহিছোঁ, আমি দেখি পাইছোঁ যে ইয়াত আহি যিটো সংকোচ নদী আছে, সংকোচ নদীৰ যিটো গৰাখহনীয়া বা যি ধৰণৰ ইয়াত এটা মানে পুৰা গাঁওখনকেই মোটামুটি শেষ হৈ গ'ল। এই গাঁওখনৰ মানুহৰ এইটোৱেই মানে তেখেতসকলৰ মানে দাবী বা তেখেতসকলৰ যেটা মানে এটা ৰিকুৱেষ্ট যে আমাৰ এই গাঁওখনত মানে যাতে কিবা এটা ব্যৱস্থা যাতে অতি সোনকালে যাতে লোৱা হয়। কাৰণ যোৱা 17 বছৰৰ পৰা তেখেতসকলে এটা ৰিকুৱেষ্ট জনাই আহিছে যে আমাৰ গাঁওটো এই নদীয়ে কিবা এটা ধ্বংস কৰিব পাৰে। ইয়াত এটা ৰাস্তা আছিলে, এই বছৰতে ৰাস্তাটোও খাই দিলে, ৰাস্তাটো নাই। আজিৰ তাৰিখত আমি চাই আহিলোঁ। তো বিশেষকৈ তেখেতসকলে দাবী জনাইছে, ৰিকুৱেষ্ট এটা জনাইছে যে চৰকাৰে যাতে আমাক এইখিনি ক্ষেত্ৰত সহায় কৰে, ইমিডিয়েট যাতে প্ৰটেকশ্যন দিয়ে। আৰু তেখেতসকলে দুখ প্ৰকাশ কৰিছে যে যোৱা 17 বছৰত আমাক কোনো চৰকাৰো নাচালে, যি চৰকাৰে ইয়াত চলাই বনাই আহিলে কেতিয়াও আমাৰ এইখিনি দুখটো চোৱাৰ কাৰণে, কেতিয়াও আমাৰ দুখত চামিল হ'বলৈ, এই দুখৰ পৰা আমাৰ ৰাইজক এটা সকাহ দিবলৈ তেখেতসকলে কেতিয়াও মানে চেষ্টা নকৰিলে। আৰু সেই দুখ প্ৰকাশ কৰি তেখেতসকলে আজি গাঁও যিমান ৰাইজ আছে, সকল আছে, তেখেতসকলে ওলাই আহিছে যে আমাকো ইয়াত এটা পৰিৱৰ্তন লাগে, চৰকাৰ পৰিৱৰ্তন কৰিব লাগে আৰু আজি UPPL দলত যোগদান কৰিছে। যোগদান কেইজনমান কৰিছে স্যাৰ? আমাৰ আজিৰ যোগদানটো মোটামুটি 150 জনৰ ওপৰত আজি এটা পাইছোঁ আমি যে 150 জনৰ ওপৰত যোগদান কৰিছে।